নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল জ্ঞান সফালৈ স্বাগতম জনাইছোঁ। আজি মই আসাম হিষ্ট্ৰী কেইটামান অতিকে দৰকাৰী প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিব লগা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে পাটকাই পৰ্বতৰ পুৰণি নাম কি? উত্তৰ হৈছে দৈকাই ৰং হ'ল পাটকাই পৰ্বতৰ পুৰণি নাম। নেক্সট প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ হৈছে 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ হৈছে শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল অসমলৈ মানসকলক কোনে আনিছিল? বদন বৰফুকনে অসমলৈ মানসকলক আনিছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল বৰপাত্ৰ গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল? উত্তৰ হৈছে চুহুংমুঙাই বৰপাত্ৰ গোহাঁই পদবীটোৰ সৃষ্টি কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল শৰাইঘাট যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাট যুদ্ধ 1671 চনত আহোম আৰু মোগলৰ মাজত হৈছিল আৰু তাত মোগলসকল পৰাজিত হৈছিল আৰু লাচিত বৰফুকন তাৰ সেনাপতি আছিল, আহোমৰ সেনাপতি আছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল বৰবৰুৱাই কি কাৰ্য পৰিচালনা কৰিছিল? উত্তৰ হৈছে আহোম সাম্ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে বৰবৰুৱাই পৰিচালনা কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? উত্তৰ হৈছে ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল অসমৰ পুৰণি নামটো কি আছিল? উত্তৰ হৈছে অসমৰ পুৰণি নাম হৈছে কামৰূপ। যদি সুধিলেহেঁতেন অসমৰ প্ৰাচীন নাম কি, তেতিয়া আমি ক'ব লাগিব যে অসমৰ প্ৰাচীন নামটো প্ৰাগজ্যোতিষপুৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল অসম নামটো কেতিয়াৰ পৰা হয়? উত্তৰ হৈছে আহোমসকলে ৰাজত্ব কালৰ পৰাই অসম নামটো হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল আহোমৰ শেষ ৰজা কোন আছিল? উত্তৰ হৈছে আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহ আছিল। নেক্সট প্ৰশ্নটো হ'ল আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আহোমসকলে প্ৰায় 600 বছৰ অসমত ৰাজত্ব কৰিছিল আৰু আহোমৰ প্ৰথম ৰজা আছিল চুকাফা। নেক্সট প্ৰশ্নটো হ'ল বামুণী কোঁৱৰ কাৰ নাম আছিল? উত্তৰ হৈছে চুডাংফাৰ নাম বামুণী কোঁৱৰ আছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? উত্তৰ হৈছে মোমাই তামুলী হ'ল আহোমৰ প্ৰথম বৰবৰুৱা। নেক্সট প্ৰশ্নটো হ'ল শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? উত্তৰ হৈছে শৰাইঘাটৰ ৰণ চক্ৰধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত হৈছিল আৰু 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল কোচ জয়সাগৰ পুখুৰী আৰু জয়দৌল কোনে সাজিছিল? উত্তৰ হৈছে ৰুদ্ৰসিংহই জয়সাগৰ দৌল আৰু পুখুৰী সতী জয়মতীৰ মাকৰ স্মৃতিত সাজিছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল ৰংঘৰ কোনে সাজিছিল? ৰংঘৰ প্ৰমত্ত সিংহই সাজিছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল কোচ বংশৰ শেষ ৰজাজন কোন আছিল? উত্তৰ হৈছে কোচ বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ হৈছে নৰনাৰায়ণ আছিল কোচ বংশৰ শেষ ৰজা। তাৰপিছৰ প্ৰশ্নটো হ'ল অসম কেতিয়া ব্ৰিটিছৰ অধীনলৈ যায়? উত্তৰ হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম ব্ৰিটিছৰ অধীনলৈ যায়। লাষ্ট প্ৰশ্নটো হ'ল শুক্লেশ্বৰ দৌল কাৰ দিনত সজোৱা হৈছিল? উত্তৰ হৈছে প্ৰমত্ত সিংহৰ দিনত শুক্লেশ্বৰ দৌল গুৱাহাটীৰ শুক্লেশ্বৰ দৌলটো সজোৱা হৈছিল। ধন্যবাদ। ভিডিঅ'টো আজিলৈ ইমানে আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া মোৰ আহিব লগা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব।